Hello everyone, welcome to my channel. আশা কৰিছো আপোনালোকে ভালেই আছে। থাম্বনেলটো আৰু টাইটেলটো চাই গম পাইছে চাগে আজি মই আপোনালোকৰ ওচৰত কোনটো ৰেচিপি লৈ আনিছো। তেন্তে আহকচোন আজি ভিডিওটো আৰম্ভ কৰো আৰু শেষলৈকে ভিডিওটো চাবলৈ নাপাহৰিব। মই লেটা পলু 50টা মান লৈছো। এই লেটাখিনি মই প্ৰথমতে বইল কৰি লম। সেই কাৰণে মই সসপেন এটাত পানী লৈ লৈছো। এতিয়া ইয়াত মই লেটাখিনি দি দিছো। গোটেই লেটাখিনি দি দিয়াৰ পিছত মই ইয়াত হাই ফ্লেমত 20 মিনিটৰ কাৰণে বইল হ'ব দিম। লেটাখিনি বইল হৈ থকা সময়তে মই 4টা পিয়াজ লৈছো আৰু 5টা কেঁচা জলকীয়া লৈ লৈছো। পিয়াজখিনি মই মিহি মিহিকে কাটি লৈছো। পিয়াজকেইটা অলপ মই বেছিকৈ লৈছো যিহেতু লেটাখিনি ফ্ৰাই কৰোতে পিয়াজখিনি অলপ সৰহকৈ থাকিলে খাবলৈ ভাল লাগে। এয়া মই পিয়াজখিনি মিহি মিহিকে কাটি লৈছো। জলকীয়া কেইটা মই 5টাই লৈছো। অলপ জ্বলা হয়, জ্বলা হলে অলপ ভাল লাগে খাবলৈ। আপোনালোকে নিজৰ টেষ্টৰ মতে জলকীয়া কেইটা ল'ব। এয়া আমাৰ জলকীয়া আৰু পিয়াজ কটা হৈ গ'ল। লেটাখিনি আমাৰ বইল হৈ আছে। এতিয়া 20 মিনিটৰ পিছত লেটাখিনি ভালদৰে বইল হৈ গ'ল। এয়া দেখিছেনে ভালদৰে বইল হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম আৰু লেটাখিনি ঠাণ্ডা হ'বলৈ দিম। লেটাখিনি ঠাণ্ডা হোৱাৰ পিছত মই লেটাখিনিৰ পৰা পানীখিনি পেলাই দিলো। এতিয়া এই লেটাখিনি মই কাটি লম। মাছ ভাগতে কাটি লৈছো আৰু ইয়াৰ ভিতৰৰ অংশটো মই উলিয়াই দিছো। বহুতে এনেকৈ গোটাকৈ লেটাটো খায়, পিছে মই ভিতৰৰ অংশটো উলিয়াই লৈছো। এনেকৈ বাকি লেটাকেইটাও মই কাটি ভিতৰৰ অংশকেইটা উলিয়াই লম। লেটাখিনি গোটেইখিনি মোৰ কটা হৈ গ'ল ভালদৰে। ভিতৰৰ অংশখিনি মই সবৰে উলিয়াই ললো। এতিয়া মই এই লেটাখিনি ভালদৰে ভাজি লম। পেন এখন লৈছো, তাতে মই মিঠাতেল দি লৈছো। তেলখিনি প্ৰায় ডাঙৰ চামুচৰে 4 চামুচ হ'ব, সৰহকৈ দিছো অলপ। এই তেলখিনি অলপ গৰম হ'ব দিম। তেলখিনি গৰম হৈ থকা অৱস্থাতে মই পিয়াজ আৰু জলকীয়াখিনি দি দিছো আৰু মই গেছটো লো ফ্লেমত থৈছো যিহেতু পিয়াজ আৰু জলকীয়াখিনি জ্বলি যাব পাৰে হাই ফ্লেমত থলে। এই পিয়াজখিনি এতিয়া মই ভালদৰে লৰাই লম আৰু অকমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি লম। পিয়াজখিনি লাহে লাহে কৰি ৰঙচুৱা হ'ব লৈছে। এতিয়া মই এই পিয়াজখিনি ভালকৈ লৰাই লম আৰু কাটি থোৱা লেটাখিনি পিয়াজখিনিৰ ওপৰতে দি দিম। গোটেই লেটাখিনি মই দি লৈছো। গোটেই লেটাখিনি দি লোৱাৰ পিছত মই ইয়াত আধা চামুচ হালধি আৰু আধা চামুচ নিমখ দি লম। হালধি আৰু নিমখখিনি দিয়াৰ পিছত মই লেটাখিনি পিয়াজখিনিৰ লগত ভালদৰে মিক্স কৰি লম। ইয়াত মই বেলেগ আৰু একো মছলা ব্যৱহাৰ কৰা নাই, অকল হালধি আৰু নিমখে দিছো। এইখিনি এতিয়া ভালদৰে মই মিক্স কৰি লম আৰু 10 মিনিটৰ কাৰণে একদম লো ফ্লেমত সিজিব দিম। দহ মিনিটৰ পিছত মই লেটাখিনি এবাৰ চেক কৰি চালো। আমাৰ লেটাখিনি একেবাৰে সিজি গৈছে আৰু পিয়াজখিনিৰ লগত ধুনীয়াকৈ মিলি গৈছে। এয়া আকৌ এবাৰ মই ভালকৈ লৰাই লৈছো আৰু গেছটো অফ কৰি দিছো। এয়া আমাৰ লেটা পলু ৰেচিপি ৰেডি হৈ গৈছে। আপোনালোকে ইয়াত খৈচাও ব্যৱহাৰ কৰিব পাৰে। মই অকল পিয়াজেদি বনাইছো। এই ৰেচিপিটো বহুতে নাখায়। যোনে যোনে নাখায় সিহঁতে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব। খুবেই ভাল লাগে খাই আৰু বহুত টেষ্টিও হয় খাবলৈ। তেন্তে আজি এই ভিডিওটো ইয়াতে সামৰণি মাৰিছো। মোক ক'বচোন আপোনালোকে এই ভিডিওটো কেনেকুৱা লাগিল কমেন্ট বক্সত। আৰু যদি ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো ক্লিক কৰি থব যাতে মোৰ আহিবলগীয়া ভিডিওবোৰ আপোনালোকে নটিফিকেশ্যন পাই থাকে। থেংক ইউ।